हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ সম্পৰ্কে এটা ইম্পৰ্টেন্ট ভিডিঅ আপোনালোকৰ কাৰণে লৈ আহিছো। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন প্ৰায় অহা দেখা যায়। এটো পাৰ্ট 1 হয়। চাওক, নাম্বাৰ 1 অঘৰীয়াত্মাৰ কাহিনী। অঘৰীয়াত্মাৰ কাহিনী গ্ৰন্থটোৰ গ্ৰন্থকাৰ বা লেখক হৈছে সৈয়দ আব্দুল মালিক। নাম্বাৰ 2 ইয়াৰ বিহংগম। ইয়াৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নাম্বাৰ 3 এ কালচাৰেল হিষ্টৰী অফ আসাম, বীৰেন্দ্ৰ কুমাৰ বৰুৱা। নাম্বাৰ 4 আত্মানুসন্ধান। গ্ৰন্থকাৰ হৈছে হোমেন বৰগোহাঁই। নাম্বাৰ 5 আপন সুৰ, যতীন্দ্ৰনাথ দুৱৰা। নাম্বাৰ 6 অন্তৰীপ, ভৱেন্দ্ৰনাথ শইকীয়া। নাম্বাৰ 7 অসীমত যাৰ হেৰাল সীমা, কাঞ্চন বৰুৱা। নাম্বাৰ 8 আধা লেখা দস্তাবেজ, মামণি ৰয়চম গোস্বামী। নাম্বাৰ 9 অসমীয়া ল'ৰাৰ মিত্ৰ, আনন্দৰাম ঢেকিয়াল ফুকন। নাম্বাৰ 10 অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ। নাম্বাৰ 11 অসমীয়া ভাষাৰ ব্যাকৰণ, নাথান ব্ৰাউন। নাম্বাৰ 12 অসমীয়া ইংৰাজী অভিধান, মাইলছ ব্ৰনছন। নাম্বাৰ 13 আন্ধাৰত নিজৰ মুখ, ডক্টৰ নগেন শইকীয়া। নাম্বাৰ 14 অসমীয়া ব্যাকৰণ, হেমচন্দ্ৰ বৰুৱা। নাম্বাৰ 15 অসমৰ লোক সংস্কৃতি, বীৰেন্দ্ৰ কুমাৰ বৰুৱা। নাম্বাৰ 16 অলকানন্দা, নলিনীবালা দেৱী। নাম্বাৰ 17 অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, হীৰেন গোহাঁই। নাম্বাৰ 18 অসমীয়া সাহিত্যৰ বুৰঞ্জী, দেৱেন্দ্ৰনাথ বেজবৰুৱা। নাম্বাৰ 19 আউনীআটী সত্ৰৰ বুৰঞ্জী, তীৰ্থনাথ শৰ্মা। নাম্বাৰ 20 অশান্ত ইলেক্ট্ৰন, সৌৰভ কুমাৰ চলিহা। নাম্বাৰ 21 আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, বাণীকান্ত কাকতি। 22 অসমৰ সংস্কৃতি, লীলা গগৈ। 23 কপিলীপৰীয়া সাধু, নৱকান্ত বৰুৱা। 24 মিৰি জীয়ৰী, ৰজনীকান্ত বৰদলৈ। 25 আশীৰ্বাদৰ ৰং, অৰুণ শৰ্মা। 26 দহিকতৰা, ৰঘুনাথ চৌধুৰী। 27 মামৰে ধৰা তৰোৱাল, মামণি ৰয়চম গোস্বামী। 28 হালধীয়া চৰায়ে বাওধান খায়, হোমেন বৰগোহাঁই। 29 সূৰজমুখীৰ স্বপ্ন, সৈয়দ আব্দুল মালিক। 30 সাগৰ দেখিছা, দেৱকান্ত বৰুৱা। 31 ৰাজপথে ৰিঙিয়াই, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
32 মেকং নৈ দেখিলোঁ, হেম বৰুৱা। 33 অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ। 34 হে অৰণ্য হে মহানগৰ, নৱকান্ত বৰুৱা। মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 36 প্ৰহ্লাদ চৰিত, হেম সৰস্বতী। 37 চিৰচেনেহী মোৰ ভাষা জননী, মিত্ৰদেৱ মহন্ত। 38 শৃংখল, ভৱেন্দ্ৰনাথ শইকীয়া। 39 ককাদেউতা আৰু নাতি ল'ৰা, লক্ষীনাথ বেজবৰুৱা। 40 উমৰ তীৰ্থ, যতীন্দ্ৰনাথ দুৱৰা।